এই ৰুলখন এমেণ্ড কৰাৰ ফলত ইমিডিয়েটলি এতিয়া ল্যান্ডসমূহ অধিগ্ৰহণ কৰাৰ কামত জিলা আয়ুক্তসকল আগবাঢ়ি যাব পাৰিব। আৰু এটা ডাঙৰ আমাৰ কমিটমেণ্ট এটা আজি আমি পূৰা কৰিব পাৰিম। ধেমাজি জিলাৰ কাৰেং চাপৰিত CRPFে এটা নতুন গ্ৰুপ চেণ্টাৰ খুলিব খুজিছে। খানাপাৰাত যেনেকৈ তেওঁলোকৰ গ্ৰুপ চেণ্টাৰ আছে, ধেমাজিতো তেওঁলোকে এটা গ্ৰুপ চেণ্টাৰ খুলিব খুজিছে। তাৰ কাৰণে আজি কেবিনেটে 607 বিঘা ভূমি আবণ্টন কৰে। ইয়াৰ উপৰিও আমাৰ মিছন বসুন্ধৰাৰ জৰিয়তে আজি লখিমপুৰ, কামৰূপ, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দৰঙৰ 224টা পৰিয়াল, কামৰূপ, বৰপেটা, গোৱালপাৰা, গোলাঘাট, দৰঙৰ 84টা পৰিয়াললৈ ভূমি আবণ্টন কৰা হয়। অহা 21 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নামৰূপলৈকে আহিব আৰু নামৰূপত তেখেতে আছাম ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ এমোনিয়া ইউৰিয়া প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিব। তাৰ বাবে যি নতুন ফেক্টৰী স্থাপন কৰিবৰ বাবে যি মাটিৰ প্ৰয়োজন, আজি ৰাজ্য চৰকাৰে সেই মাটিৰ আবণ্টন দিয়ে, যাতে আমি প্ৰজেক্টটোৰ কামত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰাৰ লগে লগে আগবাঢ়ি যাব। Namrup fertilizer is a project worth 2,000 crore. So global bidding, environmental clearance, land allocation, কেইবাটাও পৰ্যায় পাৰ হৈ আমি আশা কৰোঁ যে it will take 3 to 4 years to complete the project. আৰু 12 লাখ টন মেট্ৰিক টন এমোনিয়া আৰু ইউৰিয়া প্ৰডিউচ কৰিব আৰু ইণ্ডিয়াৰ ওৱান অফ দ্য লাৰ্জেষ্ট ফাৰ্টিলাইজাৰ ফেক্টৰী হ'ব। তেনেকুৱা মই ভাবোঁ যে এনেকুৱা প্ৰচাৰ চলোৱাটো ভুল আৰু এনেকৈ আনভেৰিফাইড প্ৰপোগেণ্ডা কৰাটো ভুল। গৰিমা গাৰ্গৰ লগত আমি কোনো ধৰণৰ ৰাজনৈতিক কথা পতা নাই আৰু মই ভাবোঁ যে ৰাজনৈতিক কথা পতাটো উচিতো নহয়। হ'ব, ধন্যবাদ।